এভৰিৱান নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি উৰুকা পুৰা কামত ব্যস্ত, তাৰ মাজতে এয়া সঞ্জুহঁতে আমাৰ সন্মুখৰ পথাৰখনতে ভেলাঘৰ এটা বনাইছে, তাতে অকণমান চাই আহোঁ কিমান আগবাঢ়িছে বুলি আহিছোঁ। ইহঁত পুৰা কামত লাগি আছে। ইফালে আমাৰ জোনাকে গাঁত খান্দি আছে, আমাৰ সিহঁতৰ সেইয়া পুৰা বেৰ বনাই আছে। জানটিয়ে কামকণ কৰি বহিছে। এইটো ভেলাঘৰ। সন্ধিয়ালৈ ইয়াতে জুই চুই ফুৱাব। ইহঁতে কি খানাই খায় নে কি খায় আৰু নাজানো। জোনাকে এইখিনিতে কিবা এটা বনাব বোলে, সি পূৰা গাঁত খান্দি আছে। ইহঁতে একদম পূৰা কামত লাগি আছে গোটেইখিনি। ভেলাঘৰটো চাই আহিলোঁ আৰু এতিয়া ধূনা চাকি দিয়াই নাই। ধূনা চাকিখন দি লওঁ আৰু তাৰপিছত লাগি যাম আৰু ঢেৰ কাম আছে আজি। দেখাই যাম আপোনালোকক বাৰু, ভিডিঅ'টো শেষলৈ চাব। পিঠাগুড়ি এভাগ কোমল চাউলৰ আৰু এভাগ জহা চাউল আৰু ভাত খোৱা চাউলৰ এয়া শুকুৱাই থৈছোঁ। বজাৰৰ পৰা হাঁহ এটা লৈ আহিছে, তাকে বান্ধিছে। ইফালে পিঠা চুঙাখিনিও কাটি থৈছে। বজাৰখিনি লাহে ধীৰে সামৰি বাবাকে বজাৰৰ পৰা শাক চব্জি আৰু হাঁহ এটা বজাৰ কৰি আনিছে। খাহী মাংস ইয়াত আমাৰ ওচৰতে কাটিছে, তাত খাহী মাংস কৈছে, ব্ৰইলাৰ। তাতে আজি সুস্মিতাই মই মঙলবাৰ নাখাওঁ, আমি কাইলৈ খাম আৰু খানাটো, আজিৰ খানাটো। ইহঁতেতো আজি খাবই আৰু তেতিয়া এতিয়া চব্জিৰ বজাৰবিলাক অকণ লাহে ধীৰে উলিয়াম। আৰু মই এতিয়া ধূনা চাকি দিয়াই নাই, ধূনাকণ দি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হেল্ল' এভৰিৱান, ধূনা চাকি দি মেলি আহিছোঁ। এতিয়া আমাৰ চাহ খোৱা আলহী আহি পাইছেহি। বৰপিঠা ইয়াত গুলি থৈছোঁ, এতিয়া বনাম আৰু সুস্মিতাই এতিয়া ভাত বনাব। আৰু আমাৰ মানে ভাগে ভাগে মাংস চাংস আনিছে। এতিয়া আমি দুজনীয়েতো খাওঁৱেই। সুস্মিতাই কৈছে এতিয়া মাংস তৰকাৰীকে বনাই দিম, ইহঁতে খাব, আমি দুজনীয়ে কিবা কৰি খাম আৰু ৰাতিলৈ আৰু মানে কিমান খাব আৰু ইহঁতে, আৰু তাকে বনাওঁ। আৰু এতিয়া এয়া বৰপিঠা তুলি লৈছোঁ, বৰপিঠা কেইটামান বনাই তেওঁলোকক এতিয়া চাহ খাই বোলে দুপৰীয়া চাহকাপ দিওঁ। আৰু একদম মই চুৱেটাৰ পিন্ধি লৈছোঁ, ইমান ভিতৰত আমাৰ ঠাণ্ডা। দেখাই যাম, ভিডিঅ'টো শেষলৈ চাব। বেলেগ আলহী এজনো আহিছে, জীৱন দাও। এতিয়া গৰম গৰম বৰপিঠা বনাই আছোঁ। সুস্মিতাই চাহকাপ বাকিছে, এতিয়া চবকে চাহ দিওঁ, ময়ো খাই লওঁ। বৰপিঠাকেইটা দেখিছেনে কিমান ধুনীয়াকৈ ফুলিছে, একে গোল মটলকৈ ফুলিছে বৰপিঠা। হেল্ল' এভৰিৱান, এতিয়া পিঠাও বনাই আছোঁ। মাংসখিনি আনিছে, চুনু আহি পালেহি। গাহৰি মাংস আৰু এইখিনি নেপালী কাটিঙৰ খাহী মাংস আৰু মাছ আৰু ব্ৰইলাৰটো আনিবলৈ আছে। এইকেইটা বনোৱা হৈছে আৰু এয়া বনাই আছোঁ। আৰু এতিয়া লাগোঁ আৰু আকৌ চুঙা পিঠা বনাবলৈ আছেই। আজি যে ইমানেই কাম মানে নহয়, কেনি কি কৰিব আৰু তাকে পিঠা গোটেইকেইটা এইকেইটা পটাপট বনাই লওঁ। পিঠাকেইটা এইকেইটা পিঠা বনালোঁ। এতিয়া আৰু নিৰামিষ যেতিয়া আমাৰ এক্সট্ৰাকৈ বনাইছে, সঞ্জুহঁতৰ কাৰণে গাহৰি মাংস বনাইছে। ভাতকেইটা খাই লওঁ, তাৰপিছত পিঠা চুঙা পুৰিব লাগে, দেখাই যাম, ভিডিঅ'টো শেষলৈ চাব। চুঙা পিঠা নবনাওঁ আৰু কমাই বনাম কাৰণে 1 কেজি তিয়াইছোঁ। আৰু এইখিনি বৰা চাউল আৰু কোমল চাউলৰ পিঠাগুড়ি, বৰপিঠা গোলা নিচিনাকৈ গুড় আৰু নিমখ অকণমান দি পেলাই গুলিছোঁ। চাউল চুঙাকেইটা ভৰোৱা হৈ গ'ল। এইখিনি ভৰাই পেলাই এনেকুৱা হেৰি এডালে, এইটো চিকেন সেকা ষ্টিক হয়, এইডালেৰে অকণমান এনেকৈ খুচি খুচি দিম, তেতিয়া মাজত গেপ নাথাকে আৰু গোটেইখিনি চুঙা এনেকৈ খুচি দিম। এতিয়া পিঠাগুড়ি চুঙাকেইটা ভৰাই লওঁ। পিঠা চুঙাকেইটা মোৰ ভৰোৱা হৈ গ'ল। এই সৰু তিনিটাত পিঠাগুড়ি চুঙা আৰু এই 4টাত চাউল চুঙা। এতিয়া ইয়াত খোপা দি আৰু পুৰিলেই হ'ব। এতিয়া এইখিনি জুই ওচৰলৈ লৈ যাওঁগৈ। এটা চুঙা বাচিলে, ইয়াত আজি মাংস চুঙাত দি ইহঁতক খুৱাম। চাউল চুঙা আৰু পিঠাগুড়ি চুঙা। মোৰ পিঠা চুঙাখিনি পূৰা ৰেডি হৈ গ'ল আৰু আন্ধাৰো হৈ গ'ল। ইফালে দবাও কোবাইছে, পিঠা চুঙাখিনিও পূৰা হৈ গ'ল। এতিয়া সন্ধিয়া চাহ খাবৰ কাৰণে ভাপত দিয়া পিঠা কেইটামান বনাবলৈ ধৰিছোঁ। হেতাখন ধৰিবলৈ আমাৰ ভণ্টিৰ ল'ৰাটো আছিলে, তাকেই ধৰিবলৈ লগাইছোঁ। ইমান ধুনীয়া হয়। এতিয়া গৰমে গৰমে ভাপত দিয়া পিঠাৰ লগত চাহকণ খাই বহুত ভাল লাগে। সেইকাৰণে গোটেইকেইটা বহি চাহকাপ আগতে খাই লওঁ, তাৰপাছত পাছৰ পৰ্বত লাগিম আৰু। গৰম গৰম পিঠা বনাই চবেই চাহ খাই ল'লোঁ আৰু থকা পিঠাকেইটা এতিয়া বনাওঁ। আৰু এতিয়াৰ পিঠাখিনি মাজত গুড় আৰু তিলৰ ফিলিং দি ভৰাই পেলাই বনাম। এনেকৈ মাজত যদি ফিলিং দি পিঠা বনোৱা হয়, খাই বেলেগ এটা টেষ্ট লাগে। কেইটামান পিঠা হেতাৰে বনাম আৰু কেইটামান পিঠা কফি কাপেৰে বনাম। আৰু চাওকচোন, এটা বনাইছোঁ কি ধুনীয়াকৈ ওলাই গৈছে। আধা মিনিট লাগে এটা পিঠা হওঁতে। আৰু এতিয়া হেতাখনৰে বনাইছোঁ, কফি কাপৰেও বনাইছোঁ। এনেকৈ গোটেইখিনি পিঠা বনাই লওঁ আৰু। এতিয়া মোৰ ভাপত দিয়া পিঠাকেইটা বনোৱা হৈ গ'ল। কমাই বনাইছোঁ, দৰকাৰ পৰিলে কাইলৈ আকৌ বনাম।
আৰু এইটো পিঠা খাই বহুত টেষ্টি হয় আৰু চবেই খাবলৈ ভাল পায় এইটো পিঠা ভাপত খালে ভৰিবগৈ লাগে আৰু বাবাহঁত পনীৰ আনিবলৈ গৈছে মই সুস্মিতাই আজি মাংস নাখাওঁ কাৰণে এতিয়া জুইকুৰা জ্বলাবগৈ লাগে এতিয়া অলপ কাপোৰ চাপোৰ সলাই মেলি অলপ ফ্ৰেছ হৈ লওঁ তেতিয়া আপোনালোকক লগ পাই থাকিম চহি পেলাই আগফালৰ জুইকুৰা জ্বলাই ল'লোঁ আৰু মাংস মাছ এইবিলাক মেৰিনেট কৰি থৈছিলোঁ ষ্টিকত ভৰাইছোঁ সঞ্জু ঢেৰাঘৰৰ পৰা আহি পালেহি এতিয়া মই কৈছোঁ ৰ'বা নাযাবা একেবাৰে খাই বৈ যাবা ধুমধাম আৰু ষ্টিকত গোটেইকেইডাল ভৰালোঁ 3ডাল ষ্টিক আৰু জুইতে সেকি মেলি গোটেইখিনিকে চবকে খাবলৈ দিলোঁ চবেই পোৰা মাংসৰ জুতি লৈ মেলি ধুমধাম আকৌ জুইকুৰাৰ ওচৰতে মটন বনোৱাত লাগিলোঁ তৰাহঁতো আহিল লাটুহঁতো আহিল জুহালৰ ওচৰতে আৰু লেকচাৰ মাৰি মাৰি তৰাই চালাডখিনি বনাইছে এতিয়া মটনখিনি প্ৰায় হৈছেই আৰু ইফালে মটন ৰেডি হ'ল ইফালে গাহৰি মাংসখিনি বনোৱা হৈ গ'ল সুস্মিতাই শিৱাঞ্চৰ কাৰণে চিকেন বনালে চিকেনখিনিও আৰু ৰেডি হৈ গ'ল ভাগে ভাগে মাংস বনাই পূৰা টেষ্টিং পৰ্ব চলি আছে গৰম উঠি গৈছে আমাৰ চৌকাটো দেখিছেনে কি ধুনীয়া চৌকা একদম পূৰা গৰম উঠি গৈছে আৰু এই দেখিছে নাই চব পিনৰ পৰা হেৰি আমাৰ তৰামা এই বাপ আমাৰ লাটু আমাৰ চুনু সঞ্জুৰ মানে ঢেৰাঘৰলৈ যায় আৰু পটাপট ভাত খায় আৰু অকণ লাহে ধীৰে বনাইছোঁ আলহী দুলহী আহি আছে মোৰ ভাতটো ইহঁতে চবকে কলপাততে দিছোঁ আমাৰ ঘৰত প্ৰায় কলপাততে খানাবিলাক খোৱা হয় আজি তাতে বিহু যেতিয়া কলপাততে খাইছে এই মুখাই চুৰ কৰি আনিছে চাহ পৰিবি এতিয়া আমাৰ এই চঞ্জু টপাৰীটোৱে ক'ৰ জপনা চুৰ কৰি আনিছে এয়া দৌৰিছে একেবাৰে লগত এয়া চাউল থকা খাহী পূৰা খাই আছোঁ এয়া আৰু এতিয়া মাহঁতো আহিছে আকৌ এতিয়া হাঁহৰ মাংস বনাব লাগিব এয়া মাছৰ টেঙা বনাইছে মচুৰ দালি নেমু টেঙা দি তৰকাৰী এয়া দেখিছেনে কালাৰটো ধুনীয়া হৈছে প্ৰেছাৰ কুকাৰতে আছে নমাইছোঁহে এতিয়া ৰেচিপি শ্বেয়াৰ কৰিবলৈ মানে একদম লৰালৰিকৈ বনাইছোঁ সেইকাৰণে ৰেচিপিটো শ্বেয়াৰ কৰিবলৈ নহ'ল তাৰ মাজতে আকৌ নামঘৰলৈও যোৱা হৈছে আজি বিহু যেতিয়া সেইকাৰণে একদম সময়ৰ অভাৱ এতিয়া সিহঁতৰ মাহঁতক ভাতটো দি লওঁ ভোক লাগিব খাই মাহঁত ভাত পানী খাই গ'ল আৰু এতিয়া সন্ধিয়া সময়তো সুস্মিতাহঁত ঘৰলৈ যাব আৰু আমাকো মাতিছে ঘৰলৈ এতিয়া কোনদিনা মিলাব পাৰোঁ যোনদিনাই মিলে সেইদিনাখন যাম আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ